হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। তো আজি ভিডিঅ'টো হ'ব আজি এডভেঞ্চাৰ ভিডিঅ', কিয়নো আজি আমাৰ বহু দিনৰ পৰা প্লেন চলি থকা এটা আছিল, যিটো কাৰণে লগৰকেইটাই আমি যাম। তো আমি যাম এখন ডাঙৰ পাহাৰত এডভেঞ্চাৰ কৰিবলৈ, একদম টপত যাম আৰু তাতে যাই বহুত এনজয় হ'ব। মেগী খাম, তাৰ ওপৰত যিটো ব্ৰেড বা হেৰিটো অলপ পিকনিক হ'ব তাত যায়। তো মোৰ লগত আপোনালোকে থাকক, মই যোৱা যাত্ৰা সকলোবোৰ দেখাই যাম। তো বলক যাওঁ। তো মই যাবালৈকে ৰেডি হ'লোঁ। লৈ লওঁ বেগটোত আছে পানী আৰু অলপ কিবা, বাকী চেণ্ডেল পিন্ধি যাম। আমি হৈ গ'লোঁ ৰেডি। পিছত লৈছোঁ বেগত আছে কি আছে, মেগী আছে, চৰিয়া আছে, পানী আছে, তাৰপিছত আছে পিঁয়াজ আছে, চুৰি আছে, চব বস্তু বেগত ৰেডি। গামচা মাৰি লৈছোঁ, ঘড়ীটো পিন্ধি লৈছোঁ। আমি গৈ আছোঁ এইখন পাহাৰত। এইফালে এইখন পাহাৰত গৈ আছোঁ আমি। সঁচাই মোৰ এইটোলৈ বহুত ভাগৰ লাগিব। বেয়া টানি আছে, মই উঠি আছোঁ কিবা। আমি তিনিটা বটল ল'ম, তহঁত তিনিটা দেখিলোঁ। বহুত ভাগৰ লাগছে। কৈ গৰল কৈ, ময়ো চাওঁ বৰল কৈ বে। বৰল নাই, কি শিলৰ চেপ হৈ গিলা। ইছৰাম, হালি যাব লাগে শিলৰ মাছটা। এটা বিজেপিক ক'ব লাগিব, ৰাস্তা বনাব লাগে, ৰিকুৱেষ্ট দিব লাগিব। শিলটোৱেদি উঠি যাবা, চাইডেদি কি কৰি আছে? সেইকাৰণে সিফালে যাব খুজি আছে। বাঁহডাল কাটি ল'লোঁ, বাঁহ লৈ উঠিম এতিয়া। ইয়াতে উঠিম। তো বলক যাওঁ। মই এটা গুহাত সোমাই আছোঁ, একদম ভিতৰত চাগে শিয়াল চিয়াল থাকে সেইফালে। চালা ক'ত আহিম এইফালে, তাতে শিয়াল আছে চাগে। তো ইয়াতে বেছি টাইম নাথাকোঁ, শিয়াল চিয়াল আহিলে একদম বেয়া হৈ যাব। বলক আগলৈ যাওঁ। %30 আহিলেও 30% ঘাম চাম ওলাই কিবা হৈ গৈছে। এতিয়া আকৌ 70% যাবাই আছে। ইফালে আহ। বাপৰে, ইমান টিকলা ৰাস্তা। ইয়াৰ পৰা পঢ়লি চেছ পুৰা জিন্দগী খতম হৈ যায়গা यहाँ से गिरा तो। জয় শ্ৰীৰাম। তো ফাইনেলি আমি আহি পালোঁ। এতিয়া বলক ভিউ চাম। বহুত ওপৰত আছোঁ, গোটেই ঘামি চামি অৱস্থা নহয় ঘামি। তো মই আছোঁ
আছোঁ এটা শিলৰ ওপৰত বহুত ডাঙৰ আৰু তলফালে আছে আমাৰ লগতে বহুত কেইখন গাঁও। তো এয়া চাওক একদম ড্ৰোন শ্বট ল'লে ইয়াৰ পৰা ভাল লাগিল হয়, কিন্তু দুখীয়া যাতে ড্ৰোনটো নাই সেইবাবে মোবাইল দি এনেকৈ এটা ভিউ চাওক। ভাল লাগিছে নে জনাব, চাওক এতিয়া। কিহৰ যোগাৰ চলি আছে তে? মেগীৰ যোগাৰ। এক পেকেট, 2 পেকেট, 3 পেকেট, 4, 5, 6, 7, 8, 9, 10। ঐ ৰূপম ঐ, চিলাইছ পেকেট খাওঁ দে খুলি। ঐ চিলাইছ খুলি মালিয়ন খাম। তো মই পটাপট ফাৰ্ষ্টৰ শ্লাইচখন খুলিলোঁ আৰু খালোঁ, কিয়নো ফাৰ্ষ্টৰ শ্লাইচখন খোৱাৰ মজাই বেলেগ। তো মকৰা মকৰি সোমাই দিছোঁ পূৰা, একদম কথা ক'ব নোৱাৰা হৈ গৈছে। ঐ মেগী হৈ গ'ল। মই বনাইছিলোঁ এটা হেৰি গিলাচ বনাইছিলোঁ মই বাঁহৰ, যিহেতু জংঘলত আহিছোঁ বাঁহৰ এটা গিলাচ বনাব লাগে। আৰু এতিয়া খাম পানী গিলাচত। এইটো হ'ল বাঁহৰ গিলাচ। অ' নহয় খাই আছোঁ। আহা क्या टेस्टी है। কি কৈছা? বাঁহৰ চামুচ লিয়া নাই, বাঁহৰ চামুচ চাওঁ। নাইচ অপু। এই ধেমাগ নান হেল্ল' কোৱা। একে খা, মই খাব আৰম্ভই কৰা নাই। বেছিকৈ খোৱাৰ পিছত আহিলোঁ। কালি ভিডিঅ'টো এইখিনিতে শেষ হ'ল। আজি মৰ্ণিং এতিয়া মই ভিডিঅ' কৰিছোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল। তো আজিলৈ এইখিনিতে সমাপ্ত। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।